বৃদ্ধাশ্ৰমৰ পৰা মায়ে কৈছোঁ, বৃদ্ধাশ্ৰমলৈ নাহিবি বপাই, মই সহিব নোৱাৰিম। আজি তোৰ জন্মদিন জাননে, তোক এবাৰ চাবলৈ বৰ মন আছিল বপাই। 10 মাহ 10 দিন গৰ্ভত ৰাখি ঘৰে ঘৰে কাম কৰিছিলোঁ তোক মানুহ কৰিম বুলি। সঁচাই তই বহুত ডাঙৰ মানুহ হলি বপাই, নিজৰ মাকক চিনি নেপালি। কত অজুহাত মোক বৃদ্ধাশ্ৰমলৈ পঠিয়ালি। এৰা, সময়ৰ সৈতে জীৱনটো গৈ আছে এনেকৈ এতিয়া অপেক্ষা মাথো জীৱনৰ শেষ দিনটোলৈ। আজিৰ দিনটোত এবাৰ মনত নপৰিবনে তোৰ, বৃদ্ধাশ্ৰমত যন্ত্ৰণাত ছটফটাই থকা মালৈ?